আহি পালোঁ মানস নেশ্যনেল পাৰ্কৰ গেট আৰু ইয়াৰ পৰা 3 কিলোমিটাৰ গৈ পেলাই এতিয়া মানস নেশ্যনেল পাৰ্ক পাম আৰু ইয়াৰ হৈছে মানস নেশ্যনেল পাৰ্ক ৱৰ্ল্ড। হেল্ল' ফ্ৰেণ্ডছ, সকলোৰে ভাল, আশা কৰোঁ সকলোৰে ভালে আছে, মোৰো ভাল। তো মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই এটা নতুন ভিডিঅ' বনাব আহিছোঁ, এটা ধুনীয়া জেগা। তো আপোনালোকক দেখাবৰ কাৰণে মই ভিডিঅ' বনাম ইয়াতে। তো আপোনালোকে চাই থাকক, বহুত ধুনীয়া জেগা। চাৰিওপিনে পৰিৱেশটো এনেই ধুনীয়া লাগিছে, চাই থাকক। আৰু আপোনালোকে জানেই চাগে জেগাটোৰ নাম গোটেই শুনিছে আৰু ফেমাছ হয়, মানস নেশ্যনেল পাৰ্ক। তো মানস অভয়াৰণ্য। তো আপোনালোকে চাই থাকক, বহুত ধুনীয়াকৈ চাৰিওপিনে ভিডিঅ' বনাম, যি ধুনীয়া ধুনীয়া জেগা আছে আৰু আপোনালোকে নেদেখা জেগাও চাগে দেখা পাব। তো আপোনালোকে চাই থাকক, মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গেটখন দেখা পাই আছে চাগে, আহি পালোৱে আৰু অলপমান গ'লে গেটখন পাম, মেইন গেটখন। গেটখন নদীৰ ভিতৰত জংঘল সোমাব পাৰি আৰু আমি জংঘলত সোমাব নোৱাৰোঁ এতিয়া, কাৰণ জীপ চাফাৰী লাগিব। তো জীপ চাফাৰী নকৰোঁ, আমি জাষ্ট নিজৰ গাড়ী লৈ আহিছোঁ, স্কুটি লৈ আহিছোঁ। তো আজি আপোনাক বাহিৰৰ পৰা দেখাম, তো যিখিনি পাৰোঁ সম্ভৱ হয় সেইখিনি দেখাম আৰু। এয়া আমি মেইন গেটলৈ আহি পালোঁ, মানস নেশ্যনেল পাৰ্ক।
গাড়ীটো অন কৰোঁ থাকি যাব বুটটো পাউচ কৰাই নাই এইবাৰ যে এইমাত্ৰ কৰিছোঁ কি বুটটো পাউচ কৰা নাই দেখোন চলি আছে ভিডিঅ'টো চলা নাই এই টোটালি ভাল লাগে তুমি দলং খাই উঠাছোঁ এটা ধৰ মাই ঘৰত ধুনীয়া পৰিৱেশ আৰু বহুত ভাল লাগে শান্তি শব্দ নাই একো নাই গাড়ী শব্দ নাই একো নাই তো ভাল লাগে খুব আহি কিনি ইয়াতে আমি মাজে মাজে আহোঁ ফুৰিবৰ কাৰণে তো ডিচেম্বৰৰ মানৰ পৰা পিকনিক ষ্টাৰ্ট হ'ব তেতিয়া বহুত মানুহ আহিব পিকনিক খাবলৈ আহি ইয়াতে আৰু মানুহ আহে বহুত আহিব আৰু ষ্টাৰ্ট হ'ব ভাল লাগে ইয়াতে জেগাবিলাক ধুনীয়া